গণিত চতুৰ্থ শ্ৰেণী পাঠ ৫ নাম বৃত্ত। ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ পাঠ্যপুথিৰ পঞ্চম পাঠ বৃত্ত তাৰ বিষয়ে আলোচনা কৰিবলৈ আহিছো। তোমালোকে মোক সহযোগ কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, পাঠৰ মাজলৈ যোৱাৰ আগতে আমি কেইবিধমান বস্তু চাই লওঁ আহাচোন। এইটো এটা বল হয়, এখন চিডি, এটা গাড়ীৰ চকা, এটা বাজনা আৰু চাইকেলখনৰ চকা দুটা। এই যে বস্তু কেইটা দেখিবলৈ কেনেকুৱা বাৰু? এই বস্তু কেইটা দেখিবলৈ গোল নহয়নে? ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আমি এতিয়া এখন মেলালৈ যাওঁ। তাত আমি কি কি গোল আকাৰৰ বস্তু দেখা পাওঁ এবাৰ চাওঁ আহা। মেলাখনত দেখা পোৱা চকৰিটো, জেলেপি, পুৰি, জাপি আৰু খাৰু এইবোৰে গোল আকৃতিৰ বস্তু নহয়নে বাৰু? ছাত্ৰ-ছাত্ৰীসকল, আহাচোন এতিয়া আমি এটা বৃত্ত আঁকিবলৈ শিকো। বৃত্তটোত কি কি অংশ থাকে তাৰ বিষয়ে অলপ কথা জানো। প্ৰথমতে তোমালোকে এখিলা কাগজ লোৱা আৰু এপাত খাৰু লোৱা। এতিয়া কাগজ খিলাত খাৰু পাত থৈ খাৰু পাতৰ চাৰিওকাষে পেঞ্চিলেৰে আঁকি যোৱা। তাৰ পিছত লাহেকৈ খাৰু পাত কাগজ খিলাৰ পৰা উঠাই আনা। চোৱাচোন তোমালোকে কি দেখিলা? ইয়াত তোমালোকে এটা গোল আকৃতি দেখা পাইছানে? আগত আমি দেখি অহা বস্তুবোৰৰ দৰে এই গোল আকৃতিটোৱে হৈছে বৃত্ত। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে বৃত্তটোৰ চাৰিওফালে কেঁচি এখনেৰে কাগজ খিলা কাটিছা। তাৰ পিছত বৃত্তাকাৰ কাগজ খিলা তোমালোকে সোঁ মাজেৰে সমানে দুভাগ হোৱাকৈ এটা ভাঁজ কৰা। পুনৰ ভাঁজ কৰা কাগজ খিলা পথালিকৈ আকৌ ভাঁজ কৰা। এতিয়া তোমালোকে কাগজ খিলা খুলি চোৱাচোন কি দেখা পোৱা? বৃত্তাকাৰ কাগজ খিলাত দুটা ভাঁজ দেখা পাইছানে? এতিয়া সেই ভাঁজে ভাঁজে পেঞ্চিলেৰে দুডাল আঁচ টানা। এতিয়া চোৱাচোন, আঁচ দুডালে বৃত্তটোৰ সোঁ মাজত এটা বিন্দু কটাকটি কৰিছে। এই বিন্দুটোৱে হৈছে বৃত্তটোৰ কেন্দ্ৰ আৰু আঁচ দুডাল হৈছে বৃত্তটোৰ ব্যাস। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এটা কাৰ্য কৰি চোৱাচোন। এটুকুৰা দীঘল ৰছী লোৱা আৰু এডাল দীঘল খুঁটি আৰু আন এডাল চুটি খুঁটি লোৱা। এতিয়া তোমালোকে এডোখৰ মুকলি ঠাই দীঘল খুঁটিটো প্ৰথমতে পুতি লৈ তাত ৰছীৰ টুকুৰাৰ এটা মূৰ বান্ধি দিয়া আৰু আনটো মূৰত চুটি খুঁটিটো বান্ধি দিয়া। তাৰ পিছত চুটি খুঁটিটো টানকৈ ধৰি এপাক দীঘল খুঁটিটোৰ চাৰিওফালে ঘূৰা। ঘূৰোতে তোমালোকে এটা দাগ দি যাবা। এতিয়া চোৱাচোন, এটা ঘূৰণীয়া আকৃতিৰ সৃষ্টি হোৱা নাইনে? এই ঘূৰণীয়া আকৃতিটোৱে হৈছে বৃত্ত। দীঘল খুঁটিটো হল বৃত্তটোৰ কেন্দ্ৰ। ৰছীৰ দৈৰ্ঘ্য হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ। ৰছীৰ দৈৰ্ঘ্য পূৰণ ২ হল বৃত্তটোৰ ব্যাস। ব্যাসৰ আধাই ব্যাসাৰ্ধ। এতিয়া তোমালোকে নিশ্চয় বুজি পালা বৃত্ত, কেন্দ্ৰ, ব্যাস আৰু ব্যাসাৰ্ধৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আমি এতিয়া কম্পাছেৰে এটা বৃত্ত আঁকো। জ্যামিতি বাকচত তোমালোকে এইবিধ সঁজুলি নিশ্চয় দেখা পাইছা। এই সঁজুলিবিধৰ নাম হল কম্পাছ। কম্পাছডালৰ সহায়ত আমি বৃত্ত আঁকিবলৈ শিকোৱা। এতিয়া কম্পাছডালৰ স্ক্ৰুটো ঢিলা কৰি লৈ জোঙা পেঞ্চিল এডাল আঙুঠিটোত সুমুৱাই দিয়া। স্ক্ৰুটো এতিয়া টান কৰি লোৱা। কম্পাছডাল এখিলা বগা কাগজত জোঙা মূৰটো হেঁচা মাৰি বহুৱাই লোৱা। তাৰ পিছত কম্পাছডালৰ জোঙা মূৰটো লৰচৰ নকৰাকৈ ধৰি ৰাখি পেঞ্চিলডাল লাহে লাহে চাৰিওফালে ঘূৰোৱা। এনেদৰে ঘূৰাওতে পেঞ্চিলৰ জোঙা মূৰটোৱে কাগজ খিলাত এটা ঘূৰণীয়া আকৃতিৰ সৃষ্টি কৰিব। এই ঘূৰণীয়া আকৃতিটোৱে হৈছে বৃত্ত। কাগজ খিলাত কম্পাছৰ জোঙা মূৰটো য'ত লগাইছিলা তাত এটা দাগ দিয়া। এই দাগটোৱে বৃত্তটোৰ কেন্দ্ৰ। তোমালোকে ধৰিব পাৰিলানে?
কেনে ধৰণে পেন্সিল আৰু কম্পাছৰ সহায়ত আমি বৃত্ত আঁকিব পাৰো ছাত্ৰ-ছাত্ৰীসকল এটা বৃত্তৰ কেন্দ্ৰটোৰ মাজেদি আমি কিমানডাল ব্যাস আঁকিব পাৰো ভাবি চাইছেনে আমি এটা বৃত্তৰ কেন্দ্ৰটোৰ মাজেদি আমি অসংখ্য ব্যাস আঁকিব পাৰো চিত্ৰটো দিয়া হৈছে চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি তলত দিয়া বৃত্তবোৰৰ ব্যাসাৰ্ধৰ জোখ উলিয়াও এতিয়া চোৱা মই স্কেলেৰে এটা বৃত্তৰ ব্যাসাৰ্ধ জুখি দেখুৱাইছো তাৰ উত্তৰো মই তলত পাতি দিছো মই কিমান পাইছো তোমালোকে সেই একে ধৰণে বাকি দুটা বৃত্তৰো ব্যাসাৰ্ধ জুখি চাবা ছাত্ৰ-ছাত্ৰীসকল মনোযোগ দিবা স্কেল পাতৰ শূন্য স্থানটো বৃত্তটোৰ কেন্দ্ৰবিন্দুত ৰখাত দেখা গ'ল বৃত্তটোৰ ব্যাসাৰ্ধডালৰ জোখ 5.5 সেন্টিমিটাৰ হৈছে গতিকে ব্যাসাৰ্ধ পোৱা গ'ল 5.5 সেন্টিমিটাৰ এতিয়া আমি বৃত্তটোৰ ব্যাস পাম 2 পূৰণ 5.5 সেন্টিমিটাৰ সমান 11 সেন্টিমিটাৰ ছাত্ৰ-ছাত্ৰীসকল ঠিক একে ধৰণে তোমালোকে বাকি দুটাৰ উত্তৰ কৰিবা ছাত্ৰ-ছাত্ৰীসকল তলৰ বস্তু কেইটাৰ ব্যাস উলাবলৈ এই একে ধৰণে চেষ্টা কৰিবাচোন ছাত্ৰ-ছাত্ৰীসকল তলত দিয়া বৃত্ত কেইটাৰ ব্যাস আৰু ব্যাসাৰ্ধৰ মান জুখি চাও আহাচোন প্ৰথম বৃত্তটো স্কেলেৰে জুখুতে ব্যাসৰ মান পালো 11 সেন্টিমিটাৰ এতিয়া ব্যাসাৰ্ধ উলিয়াবলৈ আমি ব্যাসাৰ্ধ সমান ব্যাস হৰণ 2 কৰিব লাগিব কিয়নো ব্যাসাৰ্ধ ব্যাসৰ আধা হয় সেইকাৰণে 2 ৰে হৰণ কৰিব লাগিব তো ব্যাসাৰ্ধ সমান ব্যাস হৰণ 2 সমান 11 সেন্টিমিটাৰ হৰণ 2 উত্তৰটো পাম 5.5 সেন্টিমিটাৰ একে ধৰণে তোমালোকে বাকি বৃত্ত কেইটাৰো ব্যাস আৰু ব্যাসাৰ্ধৰ মান উলিয়াবলৈ যত্ন কৰিবাচোন